মানৱ দেহৰ গঠন হৈছে এক জটিল প্ৰক্ৰিয়াৰ যোগেদি আৰু বিভিন্ন সময়ত চাইণ্টিষ্টবোৰে এইবোৰৰ বিষয়লৈ গৱেষণা কৰি আহিছে আৰু বিভিন্ন ধৰণৰ তথ্য আমাৰ মাজত দাঙি ধৰিছে। সেই মানৱ দেহৰ তথ্যবোৰৰ কথা ভাবিলে আমি অতি আচৰিত হ'ব লাগে। আমাৰ দেহৰ এনেকুৱা বহু তথ্য হয়তো আমি নাজানো। আহক আজিৰ এই ভিডিঅ'টোৰ যোগেদি মানৱ দেহৰ শক্তি আৰু বিভিন্ন তথ্যবোৰৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। মানৱ দেহৰ মুঠ কোষৰ সংখ্যা হৈছে প্ৰায় 37.2 ট্ৰিলিয়ন। 200 প্ৰকাৰৰ বিভিন্ন কোষ থাকে, 100 বিলিয়ন স্কিন চেল থাকে, 100 বিলিয়ন নিউৰনছ ইন দ্য ব্ৰেইনছ। মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষটোৱে হৈছে ছোৱালীবোৰৰ ডিম্বাণু কোষ আৰু চবতকৈ সৰু কোষটোৱে হৈছে ল'ৰাবোৰৰ শুক্ৰাণু কোষ। আমাৰ দেহত প্ৰতি ছেকেণ্ডত প্ৰায় 1 কোটিতকৈ অধিক কোষ উৎপন্ন হয় আৰু ধ্বংস হৈ যায়, আৰু এক জটিল প্ৰক্ৰিয়াৰ যোগেদি প্ৰত্যেক 5 বছৰৰ মূৰত আমি আকৌ নতুনকৈ গঠিত হওঁ। মানুহৰ মস্তিষ্ক এটা প্ৰায় 1 কোটি পেটাবাইট মেমৰি ষ্ট'ৰ কৰিব পাৰে। আমাৰ মস্তিষ্কৰ প্ৰতিটো কোষত মেমৰি কেপাচিটি প্ৰায় 4.7 বাইট। আমাৰ ব্ৰেইনৰ কোষৰ সংখ্যা আকাশত দেখা পোৱা তৰাবোৰৰ সংখ্যাতকৈ বেছি। ব্ৰেইন গঠন প্ৰক্ৰিয়া ইমানেই জটিল যে আপুনি বিশ্বাস কৰিবলৈ অসুবিধা পাব। মানুহৰ ব্ৰেইন 5 বছৰ বয়সতে প্ৰায় 90% ডেভেলপ হৈ যায় আৰু 18 বছৰ বয়সত প্ৰায় 100% বৃদ্ধি হৈ যায়। মানুহৰ IQ লেভেল 18 বছৰলৈকে বৃদ্ধি হয়। এজন মানুহে এদিনত প্ৰায় 60 to 80,000 চিন্তা কৰিব পাৰে। হাৰ্ট, যাক আমি হৃদযন্ত্ৰ বুলিও কওঁ, মহান সৃষ্টিকৰ্তাৰ এক কুদৰতী পাম যিয়ে আমাৰ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগলৈকে অনবৰত কাম কৰি থাকে, একো বিশ্ৰাম নোলোৱাকৈ। আমাৰ গোটেই দেহতেই তেজ কঢ়িয়াই ল'বলৈ সহায় কৰে। হৃদযন্ত্ৰ এটা ইমানেই শক্তিশালী যে হাৰ্টবিটৰ সংখ্যা এদিনত প্ৰায় 1 লাখ বাৰ হৈ যায়। আৰু এই হাৰ্টটোৱে ইমানেই পাৱাৰফুল যে ইয়ে আমাৰ তেজক প্ৰায় 30 কিলোমিটাৰ ওপৰলৈ উঠাব পাৰে। সঁচাকৈ সৃষ্টিকৰ্তাৰ এটা অলৌকিক শক্তি। এডাল হাৰ্টে এজন মানুহৰ জীৱনকালত প্ৰায় 1.5 মিলিয়ন বেৰেল তেজ পাম্প কৰিব পাৰে। আমাৰ জন্মৰ সময়ত হাড়ৰ সংখ্যা থাকে 270টা, আৰু লাহে লাহে যেতিয়া আমি ডাঙৰ হৈ থাকোঁ, হাড়ৰ সংখ্যাও কম হৈ গৈ থাকে। এজন প্ৰাপ্ত বয়সস্থ মানুহৰ গাত 206টা হাড় থাকে। মানুহৰ দেহৰ এই হাড় পাথৰ এটাতকৈ 4 গুণে টান থাকে। আমাৰ দেহৰ আটাইতকৈ টান হাড়টোৱে হৈছে আমাৰ ভৰিত থকা হাড়টো, দ্য ফিমাৰ বোন, আৰু ইয়াক আমাৰ দেহৰ আটাইতকৈ দীঘলীয়া হাড় বুলি ক'ব পাৰি। আৰু ই ষ্টীলৰ পাইপতকৈ অধিক মজবুত। অকল আমাৰ মূৰত 29টা বেলেগ বেলেগ হাড় পোৱা যায়। আমি আমাৰ ভালপোৱা মানুহবোৰক দেখাৰ লগে লগে আমাৰ এটা ভাল লগা অনুভৱ হয়, আৰু ঠিক একেদৰে বেয়া পোৱা মানুহবোৰক দেখাৰ লগে লগে এটা বেলেগ অনুভূতিৰ সৃষ্টি হয়। আৰু এই ভাল বেয়া পোৱাৰ কাৰণে হৈছে আমাৰ ব্ৰেইনত থকা কিছুমান কেমিকেল উপাদানৰ বাবে, যিয়ে আমাৰ ভাল বা বেয়া পোৱাৰ সংকেতবোৰ দি দিয়ে। আৰু এই কেমিকেল উপাদানবোৰ হৈছে যেনেকুৱা চেৰ'টনিন, ডপামিন, অক্সিটচিন। জন্ম হোৱাৰ পিছৰ পৰা প্ৰায় সকলো অংগবোৰৰ বৃদ্ধি হয়, কিন্তু আমাৰ দেহত এনেকুৱা কিছুমান অৰ্গেন আছে যিবোৰ কেতিয়াও বৃদ্ধি নহয়। যেনেকুৱা আমাৰ চকুৰ ক'লা অংশডাল জন্মৰ পৰা মৃত্যুলৈকে একেই আকাৰতে থাকে, কাৰণ তাত কোনো ধৰণৰ তেজ সঞ্চালন নহয়। সাধাৰণতে আমাৰ দেহটো এক নিৰ্দিষ্ট সময়লৈকে বৃদ্ধি হয় আৰু তাৰ পিছত এই বৃদ্ধিটো বন্ধ হৈ যায়। আমাৰ নাক আৰু কাণ মৃত্যুৰ আগলৈকে বৃদ্ধি হৈ থাকে, একেবাৰে স্থিৰ আৰু লেহেম গতিত। আন অংগবোৰৰ তুলনাত যেতিয়া আমাৰ দেহত আধা কিলোগ্ৰাম ওজনৰ বৃদ্ধি হয়, তেতিয়া আমাৰ দেহত 11 কিলোমিটাৰ তেজ সঞ্চালন কৰাৰ ক্ষমতা উৎপন্ন কৰিব লগা হয়, আৰু সেইবাবে হাৰ্টৰ অধিক ক্ষমতাৰ প্ৰয়োজন হয়। সেইকাৰণে ওজন কম হ'লে আমাৰ দেহ বা হাৰ্টৰ বাবে ভাল। ইয়াৰ ফলত আননেচেচাৰী তেজ সঞ্চালন কৰাৰ ক্ষমতা কমি যায়। এজন সাধাৰণ মানুহৰ 20 দিনলৈকে নেখাই থাকিব পাৰে, কিন্তু পানী নোখোৱাকৈ 2 দিনতকৈ অধিক সময় থাকিব নোৱাৰে। সেয়েহে পানী খোৱাটো অতি প্ৰয়োজনীয়। আমি যেতিয়া কোনো এটা বস্তু স্পৰ্শ কৰোঁ, তেতিয়া আমাৰ নিউৰনবোৰে সেই সংকেতবোৰ 70ৰ পৰা 120 মিটাৰ পাৰ ছেকেণ্ড বেগত আমাৰ ব্ৰেইনলৈ পঠিয়াই দিয়ে। আৰু বেছি IQ থকা মানুহবোৰে সপোন অলপ বেছিকৈ দেখা পায়। স্পিনেল কৰ্ড মানৱ দেহৰ ভাৰসাম্য প্ৰদান কৰাত সহায় আগবঢ়ায়। আমাৰ মেৰুদণ্ড হৈছে আমাৰ দেহৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ গোটেই দেহটোৰ এটা গঠন দি দিয়ে। ইয়াৰ উপৰিও স্পিনেল কৰ্ডে কেতিয়াবা কিছুমান সময়ত মস্তিষ্কৰ দৰেও কাম কৰে। মস্তিষ্কৰ তথ্য নাৰ্ভ ছিষ্টেমলৈ পঠিয়ায়, য'ত আমাৰ মেৰুদণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু কিছুমান সময়ত পৰিস্থিতি সাপেক্ষে তাৎকালীন সিদ্ধান্তবোৰে স্পিনেল কৰ্ডে ব্ৰেইনলৈ নপঠায়। স্পিনেল কৰ্ডে নিজেই সিদ্ধান্তবোৰ লৈ লয়। উদাহৰণস্বৰূপে, আপুনি যেতিয়া খোজ কাঢ়ে, এই খোজ কঢ়াৰ সময়ত আপোনাৰ ভৰিয়ে যেতিয়া কিবা বস্তু এটাত খুন্দা খায় বা দুখ পায়,
সেইটো সময়ত ভৰিয়ে নিজে নিজে তাৰ পৰা আঁতৰ কৰে। ঠিক একেধৰণে আপুনি যেতিয়া কাৰ ড্ৰাইভ কৰি থাকে, এই কাৰ ড্ৰাইভ কৰাৰ সময়তো আপোনাৰ ভৰিয়ে স্বতঃস্ফূৰ্তভাৱে সিদ্ধান্তবোৰ লৈ লয়, কেতিয়াবা হৰ্ণ মাৰিব লাগে, কেতিয়াবা ব্ৰেক মাৰিব লাগে। এনেকুৱা সময়ত ব্ৰেইনৰ পৰা অলপ পিছতে সংকেতবোৰ পঠাই দিয়ে, য'ত স্পিনেল কৰ্ডে নিজববীয়াকৈ তৎক্ষণাত সিদ্ধান্তবোৰ লৈ লয়। আপোনাৰ স্কিনৰ 1 ইঞ্চি তলৰ অংশত পৰা 1 কোটি বেক্টেৰিয়া থাকিব পাৰে। তেনেহ'লে ভাবক গোটেই দেহত কিমান বেক্টেৰিয়া থাকিব পাৰে, আৰু এই বেক্টেৰিয়াবোৰৰ অধিকাংশই আমাক কোনো ক্ষতি নকৰে। চকু এটাত প্ৰায় 130 মিলিয়ন ৰেটিনেল কোষ থাকে, যিয়ে আমাক 1 কোটি বিভিন্ন ধৰণৰ ৰংবোৰক চিনাক্ত কৰাত সহায় কৰে। ভাল কেমেৰাবোৰৰ প্ৰায় 30ৰ পৰা 60 মেগাপিক্সেল থাকে, য'ত আমাৰ চকুৰ মেগাপিক্সেল প্ৰায় 576। গতিকে আপুনি ইয়াত নিজেই উপলব্ধি কৰিব পাৰিছে। নাক, এডাল নাকত প্ৰায় 1000 অলফেক্টৰ ৰিচেপ্টৰ থাকে, আৰু এই ৰিচেপ্টৰবোৰে প্ৰায় 50,000 গন্ধ চিনাক্ত কৰাত সহায় কৰে। আৰু এই নাকে এচি এটাৰ দৰেও কাম কৰে। আমি যেতিয়া স্নিজ কৰোঁ, এই স্নিজ কৰাৰ সময়ত 1 ছেকেণ্ডৰ বাবে হাৰ্টক এৰি গোটেই অংগবোৰ বন্ধ হৈ যায়। নাক ও মুখেদি 120 কিলোমিটাৰ/আৱাৰ গতিত বতাহ ওলায়। ইয়াতে আপুনি অনুমান কৰিব পাৰিব কিমান ইয়াৰ বেগ হ'ব পাৰে। চুলি, সাধাৰণতে এজন মানুহৰ মূৰত প্ৰায় 1 লাখ হেয়াৰ ফলিকল থাকে, আৰু এজন সাধাৰণ মানুহৰ 100ডাল চুলি হোৱাটো একেবাৰে সাধাৰণ কথা। তেজ, সাধাৰণতে এজন বয়সস্থ মানুহৰ দেহত প্ৰায় 5.5 লিটাৰ ব্লাড থাকে। আমাৰ তেজৰ স্পীড 400 কিলোমিটাৰ/আৱাৰ। এদিনত প্ৰায় 9.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, আৰু আমাৰ দেহত ৰেড ব্লাড চেলৰ সংখ্যা প্ৰায় 30 ট্ৰিলিয়ন। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল এপিছ'ড পৰা আপডেটটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।